বন্ধুসকল আজি মই আপোনালোকৰ ওচৰলৈ লৈ আহিছো ড্ৰাইভিং লাইসেন্স ৰিলেটেড এটি অতি গুৰুত্বপূৰ্ণ খবৰলৈ আপোনালোকে ড্ৰাইভিং লাইসেন্স যদি ইউজ কৰি আছে তেন্তে নিশ্চয় এই ভিডিওটো আপোনালোকৰ বাবে অতি ইউজফুল হ'ব আৰু সহায়ক আপোনালোকে জানে নেকি আপোনাৰ ড্ৰাইভিং লাইসেন্সখন বন্ধ হৈ যাব কিন্তু কেতিয়া চাই লগে ভিডিওটো ভাৰতৰ ইউনিয়ন মিনিষ্টাৰ ৰবিশংকৰ প্ৰসাদে কোৱা অনুসৰি ভাৰত চৰকাৰে অতি সোনকালে এটি আইন প্ৰযোজ্য কৰিব যিটো আইন অনুসৰি আপোনালোকে যদি আপোনাৰ ড্ৰাইভিং লাইসেন্সৰ লগত আধাৰ কাৰ্ডৰ লিংকেজ নকৰায় তেন্তে নিশ্চয় আপোনালোকৰ ড্ৰাইভিং লাইসেন্সখন বন্ধ কৰি দিয়া হ'ব ড্ৰাইভিং লাইসেন্সৰ লগত আধাৰ কাৰ্ড লিংক কৰিলে ড্ৰাইভিং লাইসেন্স ইউজ কৰা সকলৰ বাবে বহুতো বেনিফিট তথা সহায়ক হয় নম্বৰ 1 এই কাৰ্যটোৱে আপোনাক বিভিন্ন ধৰণৰ ষড়যন্ত্ৰ তথা জালিয়াতিৰ পৰা সেভ ৰাখিব কিয়নো যদি কোনো দুষ্কৃতিকাৰীয়ে আপোনাৰ নামত ডুপ্লিকেট লাইসেন্স ড্ৰাইভিং লাইসেন্স উলিয়াব বিচাৰে তেন্তে এতিয়া আৰু উলিয়াব নোৱাৰিব কিয়নো আপোনাৰ ড্ৰাইভিং লাইসেন্সৰ লগত আধাৰ কাৰ্ড লিংক হোৱাৰ লগে লগে আপোনাৰ ফিংগাৰপ্ৰিন্ট তথা আই প্ৰিন্ট ড্ৰাইভিং লাইসেন্সত ইনক্লুড হৈ যাব আৰু আপোনাৰ বাহিৰে আৰু কোনোবাই এই ড্ৰাইভিং লাইসেন্সখন ব্যৱহাৰ কৰিব নোৱাৰে বৰ্তমানলৈকে এজন ব্যক্তিৰ লাইসেন্সত যদি বেছি টকা ফাইন হৈছিল তেন্তে হি পুৰণা লাইসেন্সখন বাদ দি নতুন এখন লাইসেন্স এপ্লাই কৰিব পাৰিছিল কিন্তু এতিয়া এই আইন প্ৰযোজ্য হোৱাৰ লগে লগে পুৰণাখন বাদ দি নতুন এখন লাইসেন্স এপ্লাই কৰিব নোৱাৰে কিয়নো সেই ব্যক্তিজনে যেতিয়া আধাৰ কাৰ্ড লৈ নতুন এখন ড্ৰাইভিং লাইসেন্স এপ্লাই কৰিব তেতিয়া সেই সিস্টেমটো দেখুৱাব যে সেই ব্যক্তিজনৰ নামত অলৰেডি এখন ড্ৰাইভিং লাইসেন্স ইস্যু আছে গতিকে যিসকলৰ ড্ৰাইভিং লাইসেন্স আছে যিসকলে ড্ৰাইভিং লাইসেন্স ইউজ কৰি আছে কিন্তু এতিয়ালৈকে আধাৰ কাৰ্ড বনোৱা নাই অতি সোনকালে আপোনালোকে আধাৰ কাৰ্ড বনাই লওক কিয়নো আপোনাৰ আধাৰ কাৰ্ড নহলে আপোনাৰ ড্ৰাইভিং লাইসেন্সখন অতি সোনকালে বন্ধ হৈ যাব ফ্ৰেন্ডছ যদি আপোনালোকৰ ভিডিওটো পছন্দ হয় তেন্তে নিশ্চয় লাইক কৰিব শেয়াৰ কৰিব আৰু সাবস্ক্ৰাইব কৰিব আৰু বেল আইকনকো প্ৰেছ কৰিব যাতে মোৰ সকলো লেটেষ্ট ভিডিও আপোনালোকে দেখিবলৈ অতি সোনকালে পায়